কাটা চামুচত জোল উঠে কোনবা হে মই চেমচাঙৰ কিস্তি মাৰি আকাৰ পোৱা নাই ৰতালি লাগছে এনেকৈ ঘূৰাই দিছোঁ একপাক সেইফালে হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাটামাটা ভ্লগ তো গাইজ আকৌ এটা নতুন ভ্লগৰ সৈতে মই আহি গ'লোঁ আৰু যিহেতু এইকেইদিন আপোনালোকৰ মাজত ভ্লগ দিব পৰা নাছোঁ সেইটো কাৰণে আজি ভাবিলোঁ মানে আপোনালোকৰ মাজত সৰুকৈ এটা ভ্লগ বনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আজি যোৱা কথা আছিল নাঙলত কিন্তু গাইজ মানে আমাৰ যিজন মেইন মানুহ তাৰ ফালে অলপ অসুখ হ'ল সেইটো কাৰণে মানে সি এতিয়া যাব নোৱাৰে তো আজি যোৱাটো কেঞ্চেল হ'ল আৰু তো যিহেতু আজি এনেও নাঙলত গ'লে ভিডিঅ' বনালোহেঁতেন তো সেইটো কাৰণে মানে আজি ঘৰত থাকিয়ে এটা সৰুকৈ ভিডিঅ' আপোনালোকৰ কাৰণে শংকৰ আৰু ৰাজকুমাৰ আহি আছে আৰু এটা কথা মই এইখিনিতে কওঁ গাইছ মানে এজন মানুহ আপোনালোকে দেখাই পাই আছে ভিডিঅ'ত কোন ওলোৱা নাই তো আজিকালি মানে আমাৰ গেংটাৰ পৰা মানে ছেপাৰেট হৈছে মানে অলপমান ছাইডত গিছে গাইছ হ'বই দেচোন এতিয়া পঢ়া চলি অলপ এটিটিউড থকা মানে আমাক মানে অলপ গুৰুত্বটো কম দিয়ে আজিকালি আমি যদি ক'ৰবাত মাতো নাযায় আৰু বেলেগে যদি মাতে জম্পুৰিতো যায় আমি আৰু বেয়া মানুহ গাইছ এনেকৈ থাকিম দেই আৰু উপায়টো নাই বাকী ৰাজকুমাৰ আৰু শংকৰ আহি আছে হাতী পোৱালি তো ধুনীয়াকৈ সিহঁতে অহাৰ পিছত মানে আজি কিবা বোলে মেগী খোৱাৰ কথা কৈছে সিহঁতে চাং কি হয় বাকী এতিয়া আমি অলপ কিবা কিবি আনছোঁ সেইখিনি আপোনালোকক পূৰা একদম দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ ৰাজকুমাৰ কি কবি মই নকওঁ আকৌ আজি তাৰমানে গাইছ মেগী খাম মই এটা কথা ক'ম চিম্পাঞ্জি আমাৰ মানে আজি নতুন মেম্বাৰ আৰু শংকৰে তো গাইছ আৰু এটা কথা কওঁ মানে আমাৰ ফাদাৰৰ মানে কিবা লটাৰী লাগিল নেকি গাইছ হা ৰাতিপুৱাই মানে চিমেণ্ট 2 বেগ আনছে গাইছ গম পাইছে না আৰু মানুহটা হ'লে এনেহ'লে পইচা নাই বাপৰে পইচা নাই গাইছ মানে দিনৰ সদায় কাম কৰে হাজিৰা নকৰিলে মানে আমাৰ ঘৰখন নচলে আপোনালোকে গমেই পায় যিসকলে জানে আমাৰ গাঁৱৰ মানুহখিনি জানে তো মানে আজি মানে গাইছ মই আচৰিত হৈছোঁ চিমেণ্ট 2 বেগ আনছে ৰাতিপুৱাই পিলপিলি ভাড়া দিছে চিমেণ্টৰ পইচা তাৰপিছত টিং একবাৰ আনছে গাইছ হা আৰু টিংটো আনছে নকওঁগে আৰু গাইছ নতুন মোবাইল এটা লৈছে গাইছ হা ৰিয়েলমি তাকো হা মই চেমচাঙৰ কিস্তি মাৰি আকাৰ পোৱা নাই ৰতালি লাগছে গাইছ আচৰিত ভাবছোঁ মই বাপৰে বাপ বুঢ়া হা ক'ৰবাত পাইছে গাইছি মোবাইলটো ইমান পইচাটো তাৰ জমা নাথাকে গাইছ মানে বজাৰ তজাৰ কৰা হৈছে কণী কেইটা আনছা 7টা পইচা মাৰা নাইতো একেবাৰে মাৰছো ৰিক্স নাই ইয়াৰ লগত গাইছ আনছা না আৰু এইবিলাক মেগী আছে পাপৰ কিমান লৈছে 50 টকা লৈছে নেকি আৰু গাইছ এইবিলাক মেগী আজি পুৰা মেগী হৈ যাব গাইছ কি ক'ম মানে আৰু কেই পেকেট আনছা টেক্সি শুনছি 18 পেকেট আনছে বুলি তাতো 2 পেকেট গাবলা মাৰছে গাইছ মানে মানুহ পাইছোঁ দেই আৰু পুৰা মেগী আজি পুৰা মেগী খাম গাইছ বহুত দিনৰ মূৰত আৰু আমাৰ নতুন মেম্বাৰ ঘৰৰ কাম কৰিব আহিছে কি কবি এছামিজ ধামাল চাইছে না নাই এছামিজ ধামাল চাইছো কেনা বঢ়িয়া লাগছে থেংক ইউ দেই দে এনেকৈ ভিতৰত দিছোঁ আৰু গৰমত নৰি দে আৰে এতিয়াও কিন্তু দিছে দেই আজি বাপ্পা ঐ মানবা লাগব দে তোক বাপ্পা ঐ পানী ভৰলি পানী গৰম দিলে গৰম চকুৱে মেলবা নৰিয়ে বাপ্পা ঐ মানে আৰু শান্তি নোহোৱা হৈছে গাইছ দেখছা ওচৰক লাকি আহি ওলাইছিলে বাপৰে বাপ আৰু হৈছে গাইছ দেখছা ফিছ উঠল আহি আছে গাইছ মানে আমাৰ শংকৰ মানে কি মানুহ ৰান্ধা জানে নে নাজানে গাইছ মানে উঠল নাহাতে মছলা তছলা দিছে মানে উঠালে অহা নাছিল গাইছ কি ক'ম আৰু মানুহ পাইছোঁ দেই গাইছ জীৱনত তো গাইছ চাব পাৰে পানী শুকোৱা নাই গাইছ গম পাইছে না আমাৰ শংকৰ মানে আৰু কি হ'ব হোৱাই নাই গাইছ মানে গাইছ আমি 3জনে পইচা তুলিছোঁ পিছত খাওঁ সমান মানুহ ওলাব তাৰ দুনিয়াত তাৰ বাবা ওলাব মা ওলাব খুৰা ওলাব গাইছ চাবিচোন গাইছ ভিডিঅ'টো শেষলৈকে কিমান মানুহ ওলাব এইখিনি ভাগত পাম গাইছ এনেকৈ খানা খাই কোনোবাই তই কিবা কোৱা হেন পালোঁ সেইফালে
হা নাই একো কোৱা নাই ধূলি মাৰি দিম কিন্তু ধূলি মাৰি দিম এই গাহৰিকেইটা আছে গাহৰিক দিম কিন্তু এই গাহৰি গৰমত যে জুই ধৰি মৰবা লাগছো ফাইনেলি মেগী হৈ গ'ল মানে আৰু কি ক'ম দেখুৱাব পাৰে কি ধুনীয়া হৈছে চবখিনি জুই ধৰাৰ পেৰে ৰান্ধাৰ পেৰে চব মুয়ে কৰিব লাগে আৰু কয় সি কি খাৱা সময়ত ভাই ওলাব মানে আৰু গেছ পইচা যে তুলিম আমি 30 টকাকে 20 টকা আনছে লগত আৰু 10 টকা মোৰ পেৰে দিব লাগিব এই স্বভাৱ পৰিৱৰ্তন নহ'ল গাইছি এ নাই মানুহটা গম পাইছা না হাতী না হাতীয়ে আৰু মানুহ পাইছোঁ কিন্তু জীৱনত সদায় গাইছ আজি বুলি নহয় সদায় যদি 50 টকাকে তোলো তাৰ লগত থাকিব 30 টকা 20 টকা মোৰ পেৰে দিব লাগিব এনেকৈ নৰিয়ে গাইছ খানা খাবা এই মোৰ তাতে বেছিকৈ দিয়ে অলপমান দলি মাৰি দিম নাখাম থাকা মিঠানে গোটাই দলি মাৰি দিম ময়ে বনাইছো হৈ তুই বনাইছা তে সেইটাত বেছিকৈ দিয়ে অলপমান কাটা চামুচত জোল উঠে কোনবা হে কাণ্ডত জ্ঞান বোলা বস্তু নাই ইয়াৰ কি কবি চেলেঞ্জ লাগবে নেকি কাৰ ফাৰ্ষ্ট হয় দুখা দুইজনৰ কাৰ ফাৰ্ষ্ট হয় কি খুৱাবি চেলেঞ্জ ট্ৰেলাৰ কণী আছে কণী মেগী ধুনীয়াকৈ পাপৰ আছে নেমু টেঙা আছে আৰু এই আমাৰ খানা গাইছ দুইজনৰ ভিতৰত আজি চেলেঞ্জ ৰ কেনাই আৰু ভাত খাবি আমাৰ নতুন মেম্বাৰ আমাৰ লগত আজি লগ হৈছে আজি বঢ়িয়া আমাৰ শংকৰৰ খাৱা শেষ হ'ল পুৰা খাম ওলাই দিছে বাপ্পা ঐ গাইছ জিতিলো ঐ চেলাই কি ওলাই জিতিলো এবাৰ মোক ডিমা এটা দিব কি দিব তো ৰাৱণ ডিমা দিব ৰাৱণ ইয়াৰো হ'ল গেছ মোৰে হোৱা নাই দে আৰু চাহ আগে খাই লওঁ তাৰপিছত আৰু লগ পাই আছোঁ চেলেঞ্জ নহ'লে আৰু আজি পাখণ্ডক এটাৰ কাৰণে আৰু এনে বাকী চেলকি ফেলকি খাইছিলে গেছ আৰু লাষ্টত ক'ব সোৱাদ হোৱা নাই হোৱাতে হোৱা নাই গম পাইছে না হয় নাই ভালেই লগা নাই অলপ কি যি বনাই কাহি কাৰণে একবাৰ চেলকি দেখাওঁ ভালেই লগা নাই অলপ তো গাইছ মানে যিহেতু যোৱাকালি যোৱা নহ'ল আৰু সেইটো কাৰণে আজি মানে অহাকালি আমি ৰাতিপুৱা 5টামান বজাতে যাম তো সেইটো কাৰণে দাদা আৰু ঘৰত মানে হেলমেট ল'ব যাই আছোঁ গাইছ তো সেই আৰু হেলমেট নিব আহিছিলোঁ তো এইয়া দাদাই মানে এটা বস্তু আনিছে ফ্লিপকাৰ্টৰ পৰা চাং আনবক্সিং কৰিম আজি আনবক্সিং আগতে কৰিছে আজি চাম আৰু কি ট্ৰাই কৰি দে ওলাও তেৰেং মানুহ হেল্ল' কি জনম কুণ্ডলী চুণ্ডলী ট্ৰাই কৰি চাওঁ তো ৰাইডৰ কাৰণে মানে আৰু মানে মোবাইল কেনেকৈ লয় মই বুজি পোৱা নাই ইয়াৰ চিষ্টেমটা আচ্ছা আচ্ছা ই আমাৰ তামোল চেচ কৰি দে মোটামুটি জানছা না গাইছ খালি নাই লাজডাল সেইটোৱে বস্তুটো মানে এইটো ধৰক মোবাইল এইটোৱে মানে মেইন বস্তুটা এনেকৈ ঘূৰাই দিছোঁ একপাক সেইফালে এইটাই মানে তো গাইছ মানে দাদাৰ বাইকখন লৈ কিনে আমি আৰু সৰুকৈ এটা কাম আছে সেইখিনি কৰি আহোঁ আৰু কালি নাঙল যাম যা ভাই যা ভালে বাকী গাইছ যি কি হওক মানে দাদাই বাইকখন পূৰা ভাল চাৰ্ভিচিং দিছে দেই ভাল লাগব কিন্তু গাইছ চলাই ভাল লাগছে আৰু খালি যিহেতু যাম সেইটো কাৰণে চাৰ্ভিচিং
সাৰ্ভিচিং পুৰা একদম তেল অ'কে আছে আৰু কালি ফুল কৰিব